হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক সকলোকে নমস্কাৰ জনাই মোৰ নতুন চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। ছবি আঁকা টিউটৰিয়েল চিৰিজটোৰ এইটো হৈছে 5 নম্বৰ ভিডিঅ'। আগৰ ভিডিঅ'সমূহ চোৱা নাই যদি চাই ল'ব পাৰে। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ছবি অঁকাৰ নতুন সহজ পদ্ধতি। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকেও এনেকুৱা পদ্ধতিৰে ধুনীয়াকৈ ছবি আঁকিব পাৰোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰা হওক। আজিৰ ছবিখন আঁকিবলৈ লাগিব আমাক মাত্ৰ 3টা ফেব্ৰিক কালাৰ, বেজিক গুলি আৰু এখন ডাঠ কাগজ। কালাৰসমূহ আমি বেলেগ এটা পাত্ৰত লৈছোঁ। আপোনালোকে বাতি বা খপ ব্যৱহাৰ কৰিব পাৰে। এনেকৈ 2টা কালাৰ 2টা খপত লৈ লৈছোঁ। তাৰ পিছতে বেজিক গুলিটো এনেকৈ যিখন পেপাৰ লয় পেপাৰৰ 3 গুণ ল'ব এনেকৈ। তাৰ পিছতে সূতা 2টা যিকেইটা ৰং লৈছিলে বাতিত বা বটলৰ খপত তাত ধুনীয়াকৈ তিয়াই দিব, মই ভিডিঅ'টো দেখুওৱাৰ দৰে। ইয়াতকৈ ডাঠ সূতা হ'লে ভাল, অকণমান মোটা। আপোনালোকে সূতাসমূহ সংগ্ৰহ কৰি ল'ব ডাঠ পাৰিলে। এনেকৈ আগ অকণমান ৰাখি পেলাই বাকীখিনি সম্পূৰ্ণ ৰঙত তিয়াই দিব। সেই সূতাখিনি এনেকৈ তিয়াই দিব। দুয়োটা কালাৰতে 2ডাল সূতা সম্পূৰ্ণ তিয়াই ৰাখিব। খালি ধৰিবলৈ অকণমান ৰাখি দিব আগটো। তাৰপিছত যিখন কেনভাছ বা ডাঠ আৰ্ট পেপাৰ লয় সেই আৰ্ট পেপাৰটোত বগা ৰং অলপ ডাঠকৈ দি দিব, মই ভিডিঅ'টোত দেখুওৱাৰ দৰে। আপোনালোকে বগা ৰংটো নিদিলেও হয়, তথাপিও প্ৰথমতে ৰং দিয়ে চাওকচোন। তাৰপিছতে ৰংসমূহ এনেকৈ মিলাই দিব। অকণো গেপ নৰখাকৈ ধুনীয়াকৈ মিলাই দিব সম্পূৰ্ণ আৰ্ট পেপাৰ বা কেনভাছখন। এতিয়া আৰ্ট পেপাৰৰ কালাৰখিনি নুশুকাওঁতেই এই ৰঙত যে তিয়াই থৈছিলে সেই সূতাডাল উলিয়াই ল'ব। তাৰপিছতে মই এই ভিডিঅ'টোত দেখুওৱাৰ দৰে এনেকৈ সূতাবোৰ কেনভাছৰ ওপৰত বা আৰ্ট পেপাৰত মই ভিডিঅ'টোত দেখুওৱাৰ দৰে ৰাখি দিব। তাৰপিছত কেনেকৈ কৰিছোঁ চাওকচোন, মই আপোনালোকক ব্যাখ্যা নকৰিলেও হ'ব চাগে। ৰঙৰ সূতাডাল থওঁতে আৰু এনেকৈ টানোতে বহুত সাৱধান হ'ব, কাৰণ এইটো এবাৰতেহে কৰিব পাৰি। অকণমান ইফাল সিফাল হ'লেই গোটেই আৰ্ট পেপাৰ বা কেনভাছখন নষ্ট হৈ যাব, এনেই যাব। গতিকে খুব সাৱধানে কৰিব। মই এয়া দেখুৱাইছোঁ কেনেকৈ কৰিব লাগে। এটা খুব ধুনীয়া ৰঙৰ ফুল ওলাই আহে, চাওকচোন নিজে। এতিয়া দেখিলে এডাল সূতাৰে কেনেকৈ 3পা ফুল আঁকি দিলোঁ। খুব ধুনীয়া ফুল হৈছে নহয়নে? এতিয়া আনটো সূতাৰে অৰ্থাৎ সেউজীয়া ৰঙত তিয়াই থোৱা সূতাডালেৰে আমি এই ফুলৰ পাত আঁকিম।
চাওকচোন কেনেকৈ আঁকিছো আপোনালোকে দেখা পালে ব্ৰাছ ব্যৱহাৰ নকৰাকৈ বেজিগুলিৰ সহায়ত কেনেকৈ এখন সুন্দৰ চিত্ৰ অংকন কৰিব পাৰি গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক জনাব বিচাৰিলে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলো আৰু নেক্সট ভিডিঅ'সমূহ সোনকালে পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ